খুচি খুচি পাৰিব লাগিব, ডাউকি নহ'লে নোৱাৰ। চাপকতে লাগি আছেচোন। চাপক বাৰু নহ'ব, কোমলীয়া হ'ব। ওপৰত দেখা নাই যি ধুনীয়া ডাঙৰ ডাঙৰ লাগি আছে। কিন্তু ডাউকি লাগিছে ন, গছতে উঠি যাব লাগে নাই, তেতিয়াহে টকীয়া পকা কেইটা পাৰিব পাৰিবি। তলৰ পৰা ডাউকিয়ে খুচি দিলে পকা গোটা ফাটিয়ে থাকিব দেখোন। এতিয়া পকা কঁঠাল পাবি নে কি? কেলে নাপাম ক, এই যে পাত কঁঠাল আগতীয়াকে পকে, তই চাই থাক, এটা হ'লে পকা কঁঠাল পামেই। কোনে গছত উঠি কঁঠাল পাৰিব এতিয়া? মই যে গছত উঠিব নোৱাৰো দেই। ওপৰৰ পৰা তললৈ চালে মোৰ মূৰাটো ঘূৰাই। তললৈ নাচালে হ'ল, যদি তললৈ চালে তোৰ মূৰাটো ঘূৰাই ওপৰলৈ চাই থাকিবি। আৰু গছডাল ইমান ওখ নহয়চোন। ঠিক নহ'ব দে মোৰ, মই তলতে থাকিম। তহঁতি পাৰ যদি উঠ, নহ'লে ডাউকি আনি খুচি খুচি পাৰিম। কোনো গছত উঠিব নালাগে, গছত উঠাটো ভাল নহয়। ঐ গুটি যা, তই ডাউকি এডাল লৈ আনগে, ডাউকিয়ে খুচিহে পাওঁ। তহঁতি গছত উঠিব বৰ ভয় কৰ দেই, মই উঠি যাম ৰ। পকা কঁঠাল পালে কিন্তু মোক নুগুন্দাবি, মই যে গছৰ ওপৰতে খাই থৈ আহিম ক। আইঅ এইডাল যে, পকা কঁঠাল পালেনো তললৈ পেলাই দিবি ক, চবে মিলিজুলি খাম, হয় নহয় বাৰু? চবে মিলিজুলি খাম। তহঁতি গছতে উঠিব নোৱাৰ, ক'ত দিম ক তহঁতক? আৰু পকা কঁঠাল তললৈ পেলালে চিটা চিটকে ফাটি কট পৰিবগে, ঠিকনা নাই। কঁঠাল হৈ থাকিব না সেইটো, কঁঠাল খাবলৈ পাবি না? তাতকে ওপৰত গৈ খাই থৈ অহাই ঠিক আছে। কাৰ মোৰ লগত পকা কঁঠাল খাবলৈ মন আছে দেই, মই যে উঠিলো আৰু। অলপ ডাঙৰটো হতে পাৰি দিবি হা, বুঢ়া চাই। ৰাতিকে কোমলীয়া হ'লে খাব ভাল নালাগে, সোৱাদটো কম থাকে। মই নিমখে জলকীয়া লৈ আহোঁগে। কেঁচা কঁঠাল নিমখ লগাই খাবলৈ ইমান ভাল লাগে নহয়। অলপ পুৰা হ'লেতো কথাই নাই আৰু। দা এখনো লৈ আহিবি। আৰু শুন, পলিথিন এটাও লৈ আনিবি, ডাঙৰ মিয়া চাই। গুটিবোৰ ভৰাই লৈ যাম শাক খাবলৈ। হ'ব, লৈ আহিম। ভালকে সিজিব জানো ইমান কোমলীয়া কঁঠালখন? মোৰ যে সিজিব লাই নকৰা আকৌ। সিজিব? তই নাজানই তেতিয়াহ'লে, ইমান ভাল লাগে খাবলৈ, ইমান ভালকৈ সিজে। পকা কঁঠালৰ গুটি হ'লেতো আৰু ভাল লাগে পুৰি খাবলৈ। খাই থাক আৰু। পাইছনে পকা কঁঠাল? ৰ'ক চাইছোহি। গছৰ ওপৰত উঠি থাকোতে তলৰ পৰা মাত লগাব নালাগে হেনো, বেয়া কথা। পোৱালি মই এটি পাইছো পকা কঁঠাল, কেনেকুৱা হয় কৈ দিয়াবি। ভাল হ'লে মানে যে খাই কিনে গুটিবোৰ যেনি তেনি পেলাই নিদিবি দেই, এইপিনে পেলাবি বিচাৰি পোৱাকে। ভাল হ'লে যে মোক এফুট লৈ দিবি দেই টেঙনা, বহুত দিন হ'ল পকা কঁঠাল খায়ে পোৱা নাই। গেলা গোটেইটো নহ'ব, গেলা পকা এইটো, প্ৰথমটোতে কপাল বেয়াচোন। ভালকে চাবা কেনেবাকে গুটি থাকিব পাৰে ভিতৰত, গুটিখিনি হ'লেতো কামত দিব না। নিজে চাই ল এইটো। নাই এতিয়াও নাই, গেলা গোটেইটো। মই কোৱা নহয় নেকি গেলা বুলি। পকা কঁঠাল এফুট হ'লেও খাব পালো দেই বুলিয়ে ভাবিছিলো ক, সেই নাই গেলা। তোৰ পৰাই হ'ল, আপতিয়া মুখখনে মাত লগাই দিলি যে। মোৰ লগতে তইও খাব নাপালি নেকি? এবাৰ মাত লগাই নাথাকিবি। এইটো ল তোৰ পলিথিন। ইমান সৰু পলিথিনটি আনি দিলি যে, ইমানখন কঁঠাল গুটি পাবি নেকি তই? পাবও পাওঁতো, অলপ ডাঙৰ মিয়া আনিব লাগে। সেইটো ভৰাই লচোন আগতে, নাতিলে আৰু এটা আনি দিম, কিহে ডাঙৰ কথানো। সি উঠনি পৰা পকা কঁঠালে বিচাৰি আছে নেকি? সৰু মৰু পকা কঁঠাল এটি পাইছিলে, তাকো গেলা ওলালে। টেঙনা, কি হ'ল? তই ডাঙৰ মিয়া কেঁচা কঁঠাল এটা পেলাই লচোন আগতে, আমি কাটি খাই থাকোঁ। তাৰপাছত তই কিমান পকা কঁঠাল বিচাৰি থাকিবি। এটা পাই গলো পকা কঁঠাল। ভোলা, তই কৈছিলি নহয় এতিয়ানো ক'ত পকা কঁঠাল পাবি বুলি, এইটো চা পাই গলো। পেলাই দে তললৈ পেলাই দে। ক'ত পেলাই দিম তললৈ, মই গছৰ ওপৰতে খাম। তহঁতক কেঁচা কঁঠাল এটা ডাঙৰ পাৰি দিছো, ৰ। মোক এফুট লৈ দিবি দেই টেঙনা। এইটো ল তহঁতৰ কেঁচা কঁঠাল, তহঁতি কেঁচা কঁঠাল খা, মই পকা কঁঠাল খাম। গুটিখিনি যেনি তেনি নেপেলাবি দেই। পলিথিনটো ওপৰলৈ দি দিম নেকি বাৰু, ডাঙৰ ডালত লগাই? নালাগে, একেটা জেগাতে পেলাই দিম, বুটলি লবি নিজে। কাট, আমি কেঁচা কঁঠালকে খাওঁ, নিমখ জলকীয়াৰ লগত। পকা কঁঠালত কৰিনো কেঁচা কঁঠালটোহে খাবলৈ বেছি ভাল লাগে ক। পকা কঁঠাল খালে গাটো যে গৰু গোন্ধাই থাকে। নিজে খাব পৰা নাই যে কবিয়ে এতিয়া জিটিখন। ফটোখনতে আমাৰ এইপিনে আহি কঁঠাল পাৰি কঁঠাল খাই আছেহি। তই কেতিয়া দেখিছিলি? এতিয়া আকৌ গোটেইকেইটা বহি কঁঠাল খাই আছে। সিহঁতৰ মা বাপেকে ৰুই থৈ দিয়া বুলি ভাবিছে নেকি কঁঠাল গছবোৰ, আমি থাকোঁতে কঁঠাল পাৰি খাবলৈ। সিহঁতি খাই থকা কঁঠালখিনি গছকে পেলাই থৈ আহোগে ব'ল। আমাক নুসুধাকে কঁঠাল পাৰি খাইছে যে সি, বেছি চল পাইছে সিহঁতি।
আমি খাই থকা কঁঠালজোপা আমকে নুহুতাকে পাৰি খাই থাকিবহি, আমি চাই থাকিম বুলি ভাবিছে নেকি? বল বল দুচাকমান লগাই থৈ আহোঁগে তেতিয়াহ'লে। লাঠি লৈ ল। বল বল টিকনা হ'ল নাই তোৰ? তললৈ নামি আকৌ খাই হ'ল যদি তোৰ। উঠনিৰ পৰা চেষ্টা কৰি আছো তললৈ নামিবলৈ, নামিব পৰা নাই মই। পাইছো বুলি বেছিকে খাই ললে এতিয়া তললৈ নামি আহিব পৰা নাই। হেকেটাখন লৈ আনগে যাচোন কোনোবাই, হেকেটা নহ'লে এতিয়া নামিব নোৱাৰো মই। সেইকাৰণে ইমান নামিব নোৱাৰাকে খাব নালাগে। ঐ গুটি যাচোন যা, হেকেটাখন লৈ আনগে তই, নহ'লে নামিব নোৱাৰে আৰু তই। সেইকাৰণে এফুট হ'লেও দিব লাগেতো, এফুটো নিদিলি, এতিয়া আকৌ হেকেটা ময়ে আনি তোক নমাব লাগে। যা যা জল্দি যা, আকৌ পকা কঁঠাল পালে দিম বাৰু তোক। এইখন ধৰ নামি আহিবা। থেংক ইউ দেই গুটি। লেতেৰাটো এইটো। বল এতিয়া। ঐ হেকেটাখন